বন্ধুসকল নমস্কাৰ, মই কংকিতা আৰু আজি আপোনালোকৰ মাজলৈ মোৰ স্বৰ ৰচনাৰে আহিছোঁ। আশা কৰোঁ আপোনালোকে ভুলভ্ৰান্তিখিনি শুধৰাই দিব আৰু আহকচোন বাৰু তেনেহ'লে শুনো। শিৰোনামা: আমি একবিংশ শতিকাৰ মানৱ। আমি একবিংশ শতিকাৰ মানৱ। কামবোৰ দেখি লাগে আমাক দানৱ। হেল্পিং নেচাৰ আমাৰ একেবাৰে নাই। আছে যদি আছে, হাতত এটা মোবাইল ফোন আছে। আমি বাৰু কলৈ গতি কৰিছোঁ? আমি আমাৰ জনক জননীক ৰাখোঁ বৃদ্ধা আশ্ৰমৰ পদূলিত আৰু ঘৰত পুহিবলৈ ভাল পাওঁ বিলাতী কুকুৰৰ পোৱালি। সমাজত উশাহ নিশালৈ ঘূৰি ফুৰা দুৰ্গাজনীক চকুৰ চাৱনিৰে নাঙত কৰি পেলাওঁ আৰু মন্দিৰত মৃৎশিল্পৰে নিৰ্মিত গোসানীক ৰংচঙীয়া কাপোৰ পিন্ধাই শংখ টিলিঙা বজাই বজাই পূজা কৰোঁ। কি আপ টু ডেট লাইফ! লাইফ ইজ ভেৰি ফানি। জন্তুবোৰেও আমাক দেখি কয়, চি চি মানৱ জাতি জীৱশ্ৰেষ্ঠ জাতি।